নমস্কাৰ বন্ধুসকল, মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ব্লগলৈ। মইতো প্ৰথম ব্লগ হয়, আগে পিছে কৰিও পোৱা নাই আৰু এইটোৱে প্ৰথম কৰিছোঁ। কি হয় নাজানো, বেছি দূৰ নাযাওঁ। আমি ওচৰতে মানে কিবা গাঁওখনৰ হাতী ওলাইছে আমাৰ, তাকে বহুতো খাই বৈ অনিষ্ট কৰিছে। আমি গৈও একো কৰিব নোৱাৰোঁ, এনেই যাওঁ বোলো আপোনালোকো দেখুৱাওঁ কেনেকুৱানো কি হৈছে। বলক আমাৰ লগত। আৰু মইতো প্ৰথম ব্লগ হয়, চেনেলটো নতুন হয়, পাৰিলে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বলক আমাৰ লগতে আপোনালোকো লৈ যাওঁ। কি হয় নাজানো, আপোনালোকক দেখো বা নেদেখো এইটো পিছৰ কথা আৰু। গৈছিলোঁ হাতী চাম বুলি, কিন্তু দেখা নাপালোঁ। ৰাতি ওলাইছিলে, ওচৰৰ মানুহজনক সুধিছিলোঁ। এই ওচৰতে নদী এখন আছে, নদীখনৰ ইটো পাৰে আছে, তাতো ধেৰ হাবি জংঘল কহুৱা আছে, হয়তো আপোনালোকে দেখিছিলে ভিডিঅ'ত। গতিকে চাব নাপালোঁ, কি কৰিব আৰু ইমান চাম বুলি আশা কৰি যোৱা নাছিলোঁ, বছ আপোনালোকক দেখাবৰ কাৰণে গৈছিলোঁ, কিন্তু দেখা নাপালোঁ। বাৰু ঠিক আছে, আজিলৈ বাই দিছোঁ। আকৌ নতুন এটা ভিডিঅ' লগ পাম। যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, চেনেলটো নতুন পাৰিলে অলপ শ্বেয়াৰ কৰিব। বাৰু আজিলৈ বাই।